অসমবাসীৰ হৃদয় উকাঘৰি প্ৰকৃতিৰ বুকুত বিলীন হ'ল আমাৰ সকলোৰে স্পন্দন জুবিন দা। সম্প্ৰতি সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰয়াত শিল্পীগৰাকীলৈ যাচিছে অশ্ৰু শ্ৰদ্ধাঞ্জলি। সেই উপলক্ষে ডিব্ৰুগড় জিলাৰ টিংখাং আৰু নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত ১ নং ব্যক্তিস্পন্দলী, গোধাচলং জিএল মণ্ডলী আৰু ১ নং বৰতানী জিএল মণ্ডলীৰ সকলো একত্ৰিত হৈ প্ৰিয় শিল্পী হাৰ্টথ্ৰব শিল্পীগৰাকীলৈ জনাই শেষ বিদায়। চাওঁ আহক মাঘমৰা লাইভৰ এই বিশেষ প্ৰতিবেদন। প্ৰথমতে ক'ব বিচাৰোঁ, আজি গোটেই অসম শোকত আছে আৰু সেই মৰ্মে আমাৰ এইটো অঞ্চলৰ আমি যিমান খ্ৰীষ্টীয় সমাজ আছোঁ, আমি সকলোৱে দুখত আছোঁ। কাৰণ আমাৰ অসমৰ এজন শিল্পী, অসমৰ হিয়াৰ আমঠু, তেওঁ আমাৰ মাজৰ পৰা অকালতে হেৰাই গ'ল। হয়তো অসমবাসীয়ে বিচৰা নাছিলে যে তেওঁ আমাৰ মাজৰ পৰা ইমান জল্দি গুচি যাব, কিন্তু নিয়তিৰ পৰিহাৰ আমি তেওঁক হেৰুৱালোঁ। আৰু আজিৰ এই তাৰিখত আমি তিনিওটা মণ্ডলীয়ে মিলি আমি তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি সকলোৱে গোট খাইছোঁ। নিশ্চয় জুবিন দা অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত অন্তৰত জীয়াই থাকিব, সদায় জীয়াই থাকিব। কাৰণ আজি স্বতঃস্ফূৰ্তভাৱে সকলো অসম স্তব্ধ হৈ আছে, সেইকাৰণে আমাৰ মাজত তেওঁ জীয়াই থাকিব, আমি সদায় তেওঁক জীয়াই ৰাখিম। আমি ৰিচেণ্টলি আমি 3টা মণ্ডলী যেতিয়া আজি এই কাৰ্যসূচী ল'লোঁ, আমি এটা কথা আলোচনা কৰিছোঁ। আমি আজি এই মঞ্চতে আমি কৈ দিব বিচাৰোঁ, আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা ল'ম বুলি ভাবিছোঁ অহা সপ্তাহৰ দেওবাৰে। যদি 3টা মণ্ডলীৰ আলোচনা মৰ্মে হৈ যায়, তেন্তে নিশ্চয় আমি 3টা মণ্ডলীৰ যুৱক যুৱতীসকল লগ হৈ জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আমি এই যি পথ আছে, এই পথৰ দুয়োকাষে আমি বৃক্ষৰোপণ কাৰ্যসূচী ল'বলৈ আমি এটা চিন্তা কৰিছোঁ। যিহেতু মোৰ জীৱনৰ আৰম্ভণি তেওঁৰ যিটো 92ত ওলোৱা অনামিকা এলবাম, সেইটো সময়ৰ পৰাই মই সংগীত জগতত ভৰি দিলোঁ। আৰু সেই তাহানিৰ পৰা আজিলৈকে একদম গোটেই মই জন্ম হোৱাৰ পৰা যিটো নেকি মোৰ ধৰক চেঞ্চ আহিলে, সেই তাহানিৰ পৰা মই জুবিন দাৰ গান শুনি ডাঙৰ হ'লোঁ আৰু আজি শুনো আৰু ভৱিষ্যতেও শুনি থাকিম। আৰু কি ক'ম, সেই যিদিনাখনৰ পৰা সেই খবৰ পালোঁ, আজিলৈকে মোৰ তেনেকৈ মই নিজেই ভালকৈ নাই মানে একচুৱেলি। হয় 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 আৰু আপুনি যিহেতু সংগীত জগতৰ লগত খুব ভালকৈ জড়িত হৈ আছে, হয় আমি সকলোৱে জানো আৰু আপোনাৰ লগত আপুনি বিভিন্ন অনুষ্ঠান কৰিছে, হয় হয়। কেতিয়াবা তেনে ক্ষেত্ৰত জুবিন দাক লগ পোৱাৰ সুযোগ হৈছিলে নেকি? মই আৰু মোৰ এজন লগৰ আমি 2015ত জুবিন দাৰ ঘৰত গৈছিলোঁ আমি। তো যিহেতু তেওঁক লগ পোৱাৰ মানে প্ৰত্যেকজন এজন কি কয় মানে চবৰে এটা আশা থাকে আৰু তো সেইকাৰণে আমাৰো সেই আশাটো আমাৰ 2015ত আমাৰ পূৰ হৈছিলে। তেওঁৰ নিজৰ ঘৰত গৈ আমি লগ কৰি আহিছিলোঁ মানে।